हेलो दोस्तों আজি বিশেষ এটা কাৰণ ভিডিওটো বনাইছো আৰু ভিডিওটো হৈছে কি বুলি কয় আজি মোৰ ভন্টি আহিছিলে ঘৰলৈ আৰু তাক বোলে আনিবও যাব লাগে থবলৈও যাব লাগে আজি তাকে থবলৈ যাব লাগে এইজনী পাছফালে হাই হাই কৈ আছে নহয় সেইজনী মোৰ ভন্টি ভালকৈ দেখাই দে আকৌ ডাঙৰ ভন্টি কৈ দে এইজনী মোৰ ডাঙৰ ভন্টি হাই কৈ দে ইছ জিভাৰ দেখাইছে চা আৰু এইটো মোৰ বেটা আৰু এজনী মা যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ নহয় আপোনালোকক এইটো মা আৰু এইটো মোৰ বেটা আৰু এতিয়া মই ভন্টিক থবলৈ যাম আৰু লগতে ধেমাজিৰ পৰা মোৰ সৰু ভণ্টিও আছেহি আৰু জাগুনৰ পৰা পেহী ছোৱালীজনী আছেহি আৰু সিহঁতক দেখাই মেলি আপোনালোকক মই তাৰপৰা মোৰ ভণ্টিক থবলৈ মহঙলৈ যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মহঙলৈ যোৱা টোটেল ৰাস্তাটো চাই থাকক আমাৰ ফিলবাৰীৰ পৰা মহঙলৈ যোৱা ৰাস্তাটো চাই থাকক আৰু মহঙত গৈ মই ভণ্টিহঁতৰ ঘৰত গৈ ভণ্টিহঁতৰ ঘৰটো দেখাম কেনেকুৱা ধৰণৰ আৰু ভণ্টিহঁতৰ ঘৰটো ৰাজতো কৈ আছে আৰু এতিয়া মোৰ ভণ্টিহঁতৰ চবকে দেখাই মেলি মই যাব লৈছোঁ মহং আৰু লগতে আছে মোৰ হিৰ' বাইকখন মোৰ সৰু ভণ্টি আৰু এইজনী তাৰ ছোৱালী আৰু ঘৰৰ ভিতৰত ইমানেই গৰম নহয় ইমানেই গৰম কি কম হয় আৰু এইটো কি হৈছে হা ঘৰৰ ভিতৰত ইমানেই গৰম বাহিৰত বহি বিচনী মাৰিবলৈ আহিছে এজনী মোৰ সৰু ভণ্টি আৰু তাৰ ছোৱালীজনী এই ৰুবি হাই বুলি কৈ দে আকৌ হাই দে এজনী হৈছে মোৰ ধেমাজি দেউৰী দিবঙীয়া ছোৱালী মানে দিবঙীয়া ডেকা মানে হৰিমপুৰৰ দিবঙীয়া ডেকালৈ বিয়া সোমাইছে আৰু দেই আৰু এইফালে আছে মোৰ জাগুন বাইদেউ এই জাগুন বাইদেউ মোৰ আমাৰ ছোৱালী একেবাৰে সৰুজনী এজনী জাগুন বাইদেউ কেলৈ লুকাইছ আকৌ দেখাই দে আৰু এইফালে আছে মোৰ আইতা এইজনী আইতা ভিতৰত বহুত গৰম হৈ আছেতো চবেই চেহে চেহে বহি ল'বলগীয়া হৈছে আৰু মানে কি বুলি কয় ভিতৰত ইমানে গৰম পৰিছে নহয় এইকেইদিন বহুত গৰম পৰিছে আৰু আমাৰ গৰমৰ কাৰণে ভিতৰত থাকিব নোৱাৰি আৰু ঘৰটো তাতে চাপৰ আৰু টিং চালৰ ঘৰো নাই অকণমান অলপতো চাল আছে বাৰু বেছি নাই কিন্তু সিমান চাল নাই কিন্তু টিঙৰ ঘৰ পূৰা গৰমত থাকিব নোৱাৰি সেইটো কাৰণে আমি মানে গছৰ ছাঁহে বহি আছোঁ কিন্তু আমাৰ ঘৰটো ভাগ্য ভাল যে কাৰণ কেলৈ গছৰ ছাঁহৰ ওচৰতে আছে ঘৰটো মানে ঘৰটোত ছাঁ পৰে আবেলি সময়ত ওচৰত আছে কৈছোঁ আৰু এইফালে মোৰ আহি আছে এজনী মাই ৱাইফ আৰু কি আনিছ কি দিছ ঔটেঙা আচাৰ দিছে পাৰিবলৈ কোনো এদিন নাহে ঔটেঙা আচাৰ দিছে আনিবলৈও যাব লাগে থবলৈও যাব লাগে চা এইফালে মাই ৱাইফ এই থাক দেই যাওঁ বল যাব লাগে দেৰি কৰি লাভ নাই যাওঁ বল দেৰি কৰি লাভ নাই একদম গৰম হৈছে ওলাইছোঁ যাবলৈ আৰু এইফালে এতিয়া আমি গৈ আছোঁ যাব ওলাইছোঁ আৰু হেলমেট লৈ ৰেডি এতিয়া যাব লৈছোঁ অৰুণাচল যাব লাগে অৰুণাচল এইফালে ৰখি আছে মোৰ হিৰ' বাইক তই চলাবি নেকি চলা ব'ল এইফালে মোৰ ৰখি আছে হিৰ' বাইক আৰু এইফালে ভণ্টি চলাম কৈছে বাইক তুমি নেপেলালে হৈছে আৰু দেই এইফালে মোৰ এটা ৰখি আছে উঠিম বুলি দেখিছা নাই ব'ল দে মই চলাইছোঁ দিয়া ঐ আচ্ছা প্ৰথম যাত্ৰাতে মোক ভংগ কৰি দিছে এই চাহ প্ৰথম যাত্ৰাতে বেয়া কৰি দিছে সি মোক বুজিছে নাই পেলাই দিলে বাইকখন প্ৰথম যাত্ৰাতে মোক পেলাই দিছে বাইকখন এইফালে এজনী চা যাব ওলাইছোঁ এতিয়া এইফালে আমাৰ ঘৰৰ আগেদি পুল এটা বৈ গৈছিলে যে এইটো পুলটো এইফালে পানী যায় আগলৈ বৈ এতিয়া আগলৈ যাওঁ এতিয়া এইফালে যাম সেইফালে আগত গৈ আছোঁ মানুহখিনি গৈছ হেলমেটটো আকৌ পিন্ধি লওঁ আমি যাম লগতে যাঙা বহ থাক দেই এই বেটা বাই বাই দেই বেটা বাই থাক দেই মই একো নাই দিবলৈ হেল্ল' দোস্ত আমি গৈ আছোঁ এতিয়া আছে আৰু আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ অৰুণাচল ফালে ইয়াৰ পৰা আকৌ বেছি নহয় 20-25 কিলোমিটাৰ ওচৰা-ওচৰি হ'ব আৰু আমি এতিয়া গৈ আছোঁ
এইটো অৱশ্যে ভূঞা গাঁও পাব হৈছোঁ এতিয়া আমি গৈ আছোঁ এইফালে ভণ্টি পাছফালে দেখাই দিয়া গৈ আছোঁ এতিয়া আপোনালোকক দেখাই যাম আৰু ফাইনেলি আহি পালোঁহি এতিয়া মানে বৰহলুং আৰু এতিয়া আমি গৈ আছোঁ আৰু বেছি সময় নালাগে ইয়াৰ পৰা আমি এতিয়া বৰহলুং ডাঙৰীয়া পাইছোঁহি এতিয়া গৈ আছোঁ আৰু বেছি সময় নালাগে ইয়াৰ পৰা Tani hচ্ছে তালপথা লাগিছে এই যে দলঙৰ ৰাস্তা ফাইনেলি পাই গ'লো দলং দলঙৰ ৰাস্তা বহুত বেয়া চোন আনিব লাগিব নি নামিতে এডোখৰ খোজকাঢ়ি গৈ আছো দলংখন কিন্তু ভঙা চিঙা আৰু ৰে এখন দলং তলত পানী আছে মা ভয় লাগিছে দেই দাদা আহি আছে দাদা
অৰুণাচললৈ সোমাই আহিলোঁ। এই দলংখনে সীমা আৰু অৰুণাচলৰ এখন নদীখনে সীমা। নদীখনৰ ইটো পাৰে আছাম, এইটো পাৰে অৰুণাচল। আৰু এতিয়া গৈ আছোঁ আমি মহং পামহি এতিয়া, আৰু বেছি দূৰ নাই, আৰু খুব বেছি 5 মিনিটমান লাগিব ন, 10 মিনিট 5 মিনিট ধৰি লোৱা। আৰু ফাইনেলি আমি এতিয়া পাই গ'লোঁ কুমাৰী ফাইনেলি আমি পাই গ'লোঁ ভণ্টিহঁতৰ ঘৰ। এতিয়া আমি গৈ আছোঁ ভণ্টিহঁতৰ ঘৰলৈ। ঘৰত পামহি আৰু এতিয়া। বাইকখন সিহঁতে ষ্টেণ্ড কৰিলোঁ, ষ্টেণ্ড কৰি মেলি এতিয়া গৈ আছোঁ। এই ভণ্টিহঁতৰ ঘৰ বনাই আছে, সম্পূৰ্ণ হোৱা নাই এখন, আধা হৈ আছে। আৰু এইফালে তুলসীতে ভণ্টিহঁতৰ ঘৰত কোনোৱে নাই। ভণ্টি মোৰ লগত গৈছিলে যিহেতু, আমাৰ ভণ্টিহঁতৰ ঘৰটো পালোহি। এতিয়া ইয়াতে বহিম, কি কৰিম। আৰু এইফালে হৈছে ভণ্টি, এইটো ভণ্টি আহি আছে ভণ্টি, আৰু এইটো তাৰ বজনাকৰ ঘৰ। আৰু এইফালে বইনাৰো নাই, গুচি গ'ল। এইফালে পুলি চুলি লগাই থৈ দিছে ঘৰতে, জলকীয়া পুলি আৰু বেলি ফুলৰ পুলি, কিবা কিবি পুলি লগাই থৈছে। আৰু এতিয়া জাষ্ট সোমাইছোঁ আৰু ঘৰত। এতিয়া মই যামগৈ, দেৰি হৈছে মোৰো। ফাইনেলি মই ভণ্টিৰ ঘৰৰ পৰা আহিলোঁ ওলাই। আৰু এতিয়া কি বুলি কয়, লগতে ভাইটি এটা ফোন কৰি দিলে লগে লগে, তাতে আমাৰ ঘৰত সোমাই যা বুলি। তাৰ ঘৰলৈ গৈ আছোঁ এতিয়া, তাৰ ঘৰৰ পৰা ঘৰলৈ বুলি তাৰ ঘৰৰ পৰা ঘৰলৈ বুলি যাম। আৰু এতিয়া মই ভাইটিহঁতৰ ঘৰলৈ গৈ আছোঁ, ভণ্টি কৰি মেলি এতিয়া লগতে গৈ আছোঁ। এতিয়া পামহি আৰু তাই ঘৰো। এয়া আমি ভণ্টিহঁতৰ পাইছোঁহি। বাপৰে বা, ৰাস্তাটো বহুত বেয়া। সিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো এইটো মানুহটো দেখিলোঁ আহি আছে। আৰু এতিয়া পাইছোঁহি এইফালে, মানে বাওঁফালে সোমাই যাব লাগিব ছাইডত। তাৰপিছতে পাম ভাইটিক লগ। ভাইটিহঁতৰ ঘৰৰ পৰা ভাইটিয়ে আগবঢ়াই আহিছে নিবলৈ নহয়, মানে নিবলৈ যাম আৰু তাকে। ফাইনেলি আহি পাই গ'লোঁ। মানে মোৰ মহাহঁতৰ ঘৰ আৰু মোৰ ভাইটিৰ ঘৰ, এইজন মহা এজন আছে লগত। আৰু এতিয়া মানে সেইজন পাছফালে আছে ঘৰটো, মহাহঁতৰ ঘৰ। আৰু মহাহঁতৰ ঘৰলৈ গৈ আছোঁ। ফাইনেলি পাই গ'লোঁ সেই মানে মহাহঁতৰ ঘৰ, আৰু এজন মহা লগতে আছে। আৰু এতিয়া মানে মহাহঁতৰ ঘৰত কি দিব চাওঁ। আৰু ভাইটিয়ে দোকানলৈ গৈছে, বাইকখন লৈ গৈছে। আৰু তাৰপিছতে যামগৈ আৰু। বাপৰে বা, কিটোৱে কৰি আছ ক হে মাহী? হেই মোবাইলত বিজি পুৰা। বাপৰে বা, ফাইনেলি পাই গ'লোঁ সেই গাঁও, মানে ফিলবাৰীৰ পৰা এতিয়া ঘৰলৈ যাম। মানে এতিয়া ওচৰৰ লগৰ ল'ৰা দোকান এখনত সোমাইছোঁ। আৰু এতিয়া গাঁৱলৈ যাম, মানে ঘৰলৈ যাম। এতিয়া মানে দোকানৰ পৰা কিবা কিবি অলপ লৈ ল'ম বস্তু, তাৰপিছত ঘৰলৈ বুলি খানা ল'ম। আৰু ৰাতি হ'ল, এতিয়া ভিডিঅ'টোৰ ইমানতে মই সামৰণি মাৰিছোঁ। আৰু বাই বাই, টাটা, গুড নাইট আজিলৈ।